এটা সাধু ৰখ আজি আৰু তোক এৰাত নাই বেটা কালিৰে পৰা তোক মই বিচাৰি আছো ৰাম 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 হৰি হৰি তোক মহাপাপে চুব সাধুবোৰক বেটা বুলি ক'ব নাপায় নহয় সাধু বাবা বুলিহে ক'ব লাগে আগতে তই দেখোন মোক সাধু বাবা বুলিহে মাতিছিলি আজি পিছে তোৰ কি হ'ল কিয় বাৰু তোৰ টেমা ইমান গৰম হৈ আছে টেমা গৰম নহ'ব 501 টকা তাবিজ যে এটা দিছিলি মনত নাই তাবিজ দিছিলো পিছে আৰু লগতে তই এইটোও কৈছিলি সেই তাবিজটো পিন্ধিলে মালতীয়ে হেনো তাইৰ সেই গাজৰৰ নিচিনা উঠেৰে মোক দোকানত চুমা খাব পিছে খাইছে নে নাই খাইছে পিছে উঠেৰে নহয় তাই পিন্ধি থকা চেণ্ডেলযোৰ গোবৰত গছকি সেই গোবৰ লগা চেণ্ডেলযোৰেৰে মোৰ দোকানত দুটা চপৌকে কাণতালি মৰাকে দুটা মাল লগাই দিছে ঘটনা সেইটোহে আচ্ছা তই মোক কথা এটা কচোন বৰ্তমান মোৰ সেই মহামূল্যৱান তাবিজটো ক'ত নদীত পেলাই দিছো আকৌ মূৰ্খ নদীত পেলাই দিছ যদি ভালেই কৰিছ আচ্ছা তই কচোন মোৰ সেই তাবিজটো তই ক'ত পিন্ধিছিলি আপুনি য'ত পিন্ধিব কৈছিল ডিঙিত আকৌ হাতত পিন্ধা তাবিজটো তই যদি ডিঙিত পিন্ধ মালতীৰ মাৰ নাখায় কি তাইৰ তই চুমা পাবি মই তো কওঁ মোৰ বাকী তাবিজবোৰে কাম নকৰিব পাৰে কিন্তু এই ছোৱালী পটোৱা তাবিজে 100% কাম কৰে কত দেশ বিদেশৰ পৰা মানুহ আহি মোৰ এই তাবিজ লৈ গৈ আছে আৰু তই কৈ আছো মোৰ তাবিজে হেনো কাম কৰা নাই পকেটত তোৰ টকা আছে আজি আৰু এটা তাবিজ মই ভালদৰে বনাই দি আছো এইবাৰ ডিঙিত নিপিন্ধি হাতত পিন্ধিবি বুজিছ ঠিক আছে এটা দেখোন ৰেডিমেড তাবিজ বনাই থোৱা আছে এইটো ল পিছে কিমান টকা দিছ পকেটত যিমানখিনি আছিল আটাইবোৰে দিছো এইটো ৰাখ প্ৰয়োজন হ'ব পাৰে ঔষধৰ বাবে নাই মানে মই কাৰো পৰা পকেট খালী কৰি টকা নলওঁ নহয় মোৰতো এটা ধৰ্ম আছে যা সোনকালে যা মোৰ তাবিজ তোৰ হাতত পৰাৰ লগে লগে একশ্যন আৰম্ভ কৰি দিছে যা সোনকালে যা সাধু বাবা অলপ আগতে আপোনাক যিবোৰ অকথ্য কথা ক'লো তাৰ বাবে আপুনি মোক বেয়া নাপাব সাধু বাবা মোক ক্ষমা কৰি দিব সাধু বাবা নমস্কাৰ মই আহোঁ হ'ব তই এতিয়া যা বেটা যা এইবাৰ তোৰ দুই গেলত নহয় সৰ্বশৰীৰত মাৰ পৰিব আৰু সেইবাবেই আইৰিছ কিনিবলৈ টকা 20টা হাতত তুলি দিছো মোৰোতো এটা ধৰ্ম আছে এটাই মোৰ মালতীক পটাবলৈ যায় মালতী মালতী এয়া চোৱা মই তোমাৰ বাবে কি আনিছো নাক কাণ কটা নীলাজ তই আকৌ আহিছ নাক কাণটো মোৰ ঠিকেই আছে প্ৰেম কৰিলে যে মানুহ অন্ধ হয় কথাষাৰ তুমি একেবাৰে প্ৰমাণ কৰি দিলা নহয় চোৱা এবাৰ চুই চোৱা এই চুই চোৱা এয়া মোৰ কাণ এয়া মোৰ নাক এয়া তোমাৰ ওঠ এয়া মোৰ গাল তোমাৰ ওঠ মোৰ গাল এয়া তোৰ শৰীৰ আৰু এইখন মোৰ হাত লগত আছে ঝাৰু তাবিজ দেখুৱাই মোক মোহিনী বান লগাব আহিছ কুকুৰ চালা আজিতো এৰি দিলো ইয়াৰ পিছত যদি আকৌ কেতিয়াবা মোক আমনি কৰিবলৈ আহ অহাৰ আগতে 100 এটা ফোন কৰি আহিবি
সাধু